নমস্কাৰ, মই বিল্লমঙ্গল দাস আৰু মোৰ লগত আছে আসিফ আলম। নমস্কাৰ, আসসালামু আলাইকুম। আমি এটা আজি বিষয় লৈ আহিছো। হোজাই ডিষ্ট্ৰিক্টৰ পূব নন্দলালপুৰ গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত এখন ধাবা আছে, যিখন ধাবাৰ নাম হ'ল আদৰণী ধাবা। এই ধাবাখনৰ ওচৰত মোৰ এখন গেলামালৰ দোকানো আছে। এই ধাবাখনত বহুত দেহ ব্যৱসায় চলি আছে আৰু বহুত ধৰণৰ ব্যৱসায় চলি আছে। গো মাংস বনাই হিন্দু মানুহক খুৱাইছে। আমাৰ হাতত ভিডিঅ' প্ৰুফ আছে, আমি ভিডিঅ' প্ৰুফ দেখাব পাৰিম। আমি ভিডিঅ' প্ৰুফ দেখাম। সেই ল'ৰা দুজন আমি চিনি নাপাওঁ। কাষ্টমাৰ আহিছে, বহুত কাষ্টমাৰ দুজনে খোৱাৰ পিছত তেখেতে গম পাই গৈছে, 2 পিচমান খাইছে। খোৱাৰ পিছত গম পাই গৈছে, গম পাই পেলাই মোৰ দোকানখনত আহিছে। মোক কৈছে, দাদা আপুনি অসমীয়া ল'ৰা নেকি? মই কৈছো, হয় অসমীয়া ল'ৰা হয়, হিন্দু ল'ৰা হয়। কয় সি মোক গৰু মাংস খুৱাই দিলে নহয়। মই কৈছো, এতিয়া চাওঁ, মই তাক মাতি আনি পেলাই তাক সুধি পেলাই সি কৈছে মোক মাংস বুলি কৈছে। হোটেলৰ মালিকজনে কৈছে, মোক কৈছে সি মাংস বুলি কৈছে, মই সেইকাৰণে মাংস দিছো। এইটো কি কথা? তাৰপিছত কৈছে সি বোলে লিখা আছে। তাৰপিছত সেই ল'ৰাজনে কৈছে, ক'ত লিখা আছে চাওঁ, ক'ত লিখা আছে। তাৰপিছত সি দেখাব নোৱাৰে। সি কৈছে, এই যে ৰঙা ৰঙা ফ্লেগ বিলাক আছে, সেইটোৱে লিখা। ৰঙা ফ্লেগ হলে কি গৰু মাংস হয় নেকি? ইয়াত ৰঙা ফ্লেগটো বহুত জেগাত থাকে, আমাৰ ঘৰতো ৰঙা ফ্লেগ লগাই থাকো। তাৰপিছত বহুত ধাবাত মই দেখিছো ৰঙা ফ্লেগ। সেইকাৰণে কি অকল গৰু মাংসই বিক্ৰী কৰে নে ইয়াত? সি এনেকুৱা যদি কাৰ্যকলাপ কৰে, আজি আমি বিচৰা নাই যাতে বিশ্বনাথৰ নিচিনা এটা ঘটনা হৈ যাওক ইয়াত। আমি সেইকাৰণে বিচৰা নাই। গতিকে এটাৰ পিছত এটা আমি সেইদিনা সেই ল'ৰা দুজনক বুজাই পেলাই পঠিয়াই দিছো। নহলে সেইদিনাই ডাঙৰ এটা কেচকাল লাগিলহেঁতেন। আৰু ঘটনা হৈছে তেনেকুৱা, দুজনী ছোৱালী আহিছিলে মেঘালয়ৰ পৰা। সেই ছোৱালী দুজনীক দেহ ব্যৱসায় কৰাবলৈ প্ৰচেষ্টা চলাইছিল। কিন্তু ছোৱালী দুজনী বহুত ভাল ছোৱালী আছিল, বহুত ভাল ছোৱালী। মই সেই দুজনী ছোৱালীক মই চেলুট কৰিছো, ভাল ছোৱালী আছিল। ছোৱালী দুজনী কৈছে, हम लोग धंधा करने के लिए नहीं आया, हम लोग काम करने के लिए हमें आया है। মোৰ হাতত ভিডিঅ' ফুটেজ আছে, মই চব দেখাম আপোনালোকক। তাৰপিছত কেইদিনমান আগতে, আজি 5-6 দিন মান আগতেও তেনেকুৱা ছোৱালী এটা আনিছে ক'ৰ পৰা, আনি পেলাই এনেকুৱা দেহ ব্যৱসায় কৰাই আছে। আমি যেতিয়া সুধিছো ছোৱালীজনীক সঁচা কৈ দিছে। আমাৰ হাতত অডিঅ' ক্লিপ আছে, আমি চব ৰাখিছো। কাৰণ আজিকালি মানুহে মুখেৰে ক'লে বিশ্বাস নকৰে। আমি সেইকাৰণে ভিডিঅ' অডিঅ' প্ৰুফ ৰাখিছো, যাতে চাওক, দুনিয়াত মানুহে চাওক কি সঁচা কোনটো মিছা কোনটো। গতিকে মানুহে এই ধাবাখনৰ লগত বহুত অসামাজিক অশিক্ষিত লোক জড়িত হৈ আছে। অসামাজিক লোক ইয়াত জড়িত হোৱাৰ কাৰণে আজি এনেধৰণৰ ঘটনা হবলৈ গৈ আছে। গতিকে আগলৈকে যে ডাঙৰ এটা ঘটনা নহয়, কি বিশ্বাস আছে? ইয়াতকৈ ডাঙৰ এটা ঘটনা হৈ যাব পাৰে। তাৰ কাৰণে প্ৰশাসন দায়ী হব। আমি প্ৰশাসনক কেইবাৰমান জনাইছো, আমি RSSকো জনাইছো, বহুত দল সংগঠনক আমি জনাইছো। এতিয়ালৈকে ধাবাখন বন্ধ হোৱা নাই। যোৱাকালি ৰাতি প্ৰশাসন আহিছে, কৈছে যেতিয়ালৈকে তোমালোকে লাইচেন্স দেখাব নোৱাৰিবা তেতিয়ালৈকে ধাবাখন খুলিব নোৱাৰিবা। কিন্তু এতিয়ালৈকে তেখেতে ধাবাখন খুলি আছে, প্ৰশাসনকো তেওঁলোকে পাত্তা দিয়া নাই। গতিকে ইয়াত আমি কি ক'ম? গতিকে আগলৈকে যদি কিবা এটা ডাঙৰ ঘটনা হয়, তেনেহলে আমি দায়ী নহয়, প্ৰশাসন দায়ী হ'ব। আমাৰ হাতত চব প্ৰুফ আছে। DC ছাৰে চিল চহী মাৰি দিছে যাতে অতি সোনকালে ধাবাটো বন্ধ হ'ব লাগে। এয়া চাওক, আমাৰ হাতত চব প্ৰুফ আছে। এয়া হ'ল আসিফ আলম হৈছে এই মাটিখনৰ মালিক আৰু দোকানখনৰ মালিক। এইটো আসিফ আলমৰ এগ্ৰিমেণ্ট। সি লিগেল ধাবা বুলি লিখিছে, লিগেল ধাবা চলাবলৈ লিখিছে, লিগেল হোটেল লিখিছে। আসিফ আলমে লিগেল হোটেল লিখিছে এগ্ৰিমেণ্টত, আৰু সি ধাবা চলাই আছে, ইলিগেল ভাৱে চলাই আছে। এইখন হৈছে DC ছাৰে চহী মাৰি দিছে, যাতে নীলবাগানৰ IC ছাৰক যদি এইটো বন্ধ কৰিব লাগে। এইটো কেছ হৈছে তাৰ ওপৰত। আৰু আছে, আমাৰ হাতত প্ৰমাণ আছে। এইখন আমি হোজাই থানাত এন্ট্ৰি দিছিলো কেইদিনমান আগত, যাতে এনেকুৱা কাৰ্য চলি আছে, ইনকুৱাৰী হ'ব লাগে। কিন্তু একো হোৱা নাই, আজিলৈকে ধাবাখনো বন্ধ হোৱা নাই। কালি যদি আমাৰ ইয়াত এটা ডাঙৰ ঘটনা হয়, কিন্তু মই বাৰে বাৰে কৈ আছো, আমি কিন্তু দায়ী নহয়। কিন্তু ইয়াত দুষ্ট চক্ৰ মানুহ জড়িত হৈ আছে। গতিকে মই এতিয়াও প্ৰশাসনক কৈছো যাতে এইটো ধাবাটো বন্ধ কৰক। আৰু অশিক্ষিত মানুহ কিছুমান জড়িত হৈ আছে। গতিকে ইয়াত ধাবাটো বন্ধ হ'ব লাগে। ইয়াৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ বৰবাদ কৰি আছে, বেয়া পথলৈ পৰিচালিত কৰি আছে।
গতিকে অতি শীঘ্ৰে ধাবাটো বন্ধ কৰিব লাগে আমাৰ অনুৰোধ। আৰু আমি বিশেষ একো নকওঁ। আসিফ আলম আছে মোৰ লগত। আসিফ আলমে যদি দুই এষাৰ কয় ক'ব। হয়, মই এইটো ক'ব বিচাৰিছো মানে মোৰ নাম আসিফ আলম, মোৰ গাঁও এখন বৰুংগাতলি। মানে মোৰ গাঁৱৰ এজন ল'ৰাক মানে 2 নম্বৰ শিৱপুৰ, সিহঁতৰ নাম হয় এবাদুৰ ৰহমান। তাক মই দিছিলো মানে হোটেল লিগেল হোটেল চলোৱাৰ কাৰণে। মই ভাবিছিলো হোটেলখন চলিলে মোৰ এইটো ভাল হ'ব। সি দাবা এনেকুৱা চলাই আছে মানে ইলিগেল বিজনেছ, দিনত কাম চুৰু কৰি দিলে বেয়া কাম, এনেকুৱা বেয়া কাম চুৰু কৰিলো। মই মানে এদিন আহি পেলাই মানে তাক মাফ কৰি দিছো। মোৰ কৈছে আৰু এনেকা কেতিয়াও নকৰে, মানে তাক মাফ কৰি দিলো। আৰু ৰাইজে বহুতবাৰ মাফ কৰি দিছে, 3বাৰ 4বাৰ, এইলৈকে 4বাৰ ক্ৰাইম কৰি আছে। মই আগলৈ এদিনলৈকে মই দাবাখন খুলিব নিদিওঁ। কালি আহিছে নীলবাগানৰ থানা, আহি পেলাই বন্ধ কৰিবৰ কাৰণে কৈছে, সি আকৌ খুলিছে। গতিকে মই এইটো দাবা আৰু কেতিয়াও নকলো। মই মানে এইটো অতি সোনকালে বন্ধ কৰিবৰ কাৰণে কৈছো, মানে এইটো বন্ধ হ'ব লাগে, আৰু একো নকওঁ মই। সেইটোৱে আৰু গতিকে আমি আৰু বিশেষ একো নকওঁ। আমাৰ এটাই অনুৰোধ, ধাবাখন অতি সোনকালে বন্ধ কৰিব লাগে, নহলে ইয়াত ডাঙৰ এটা ঘটনা হোৱাৰ সম্ভাৱনা আছে। আৰু এই ঘটনাটোত এতিয়া প্ৰশাসন দায়ী হ'ব। বাছ, মই আৰু একো ক'ব নাজানো। ইয়াত আমাৰ দল সংগঠন যিমান আছে চবক জনাইছো এই বিষয়ে। ধাবাটো অতি সোনকালে আমাৰ বন্ধ কৰি দিব লাগে। আৰু এটা ক'ব মই বিচাৰিছো, মানে বেকিংত সি এবাদুৰ ৰহমানে মানে বেকত মানুহ লৈ পেলাই মানে মোক ধমকি দিয়ে, মানে মালিক আহিলে বান্ধি থম, পিছফালে আহিলে মালিকক বান্ধি থৈ ফিটিব, এনেকুৱা কথা কৈ থাকে। খালি অচিৰ সামনে, নীলবাগান অচিৰ সামনে সিহঁতে মানে এনেকুৱা কথা কৈছে, মানে মালিক আহিলে মালিককো পিটিবি, এনেকুৱা কথা কৈছে।